গুড ইভিনিং বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া জাষ্ট কামৰ পৰা আহিছোঁ আৰু তৎক্ষণাত মনত পৰিলে কি আজি মাছক দানা দিয়া নাই, সেইকাৰণে মই জংঘলত আহিছোঁ মাছৰ দানাৰ কাৰণে। এইটো একদম পুষ্টিক আহাৰ হয় মাছৰ দানাৰ কাৰণে। তো ব'লক মই আজি দেখুৱাম যে আপোনালোকেও হয়তো গম পাব পাৰে আৰু মাছৰ কাৰণে কি খাদ্য ভাল হয় তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। একদম তাত জেগাত গৈ আপোনাক দেখুৱাম কি আজি মাছৰ দানা এনেকুৱা জংঘলত বিচাৰি আহিছোঁ যে সেইটোকে দেখুৱাম। তেতিয়াহ'লে ব'লক সোনকালে ব'লক। তো বন্ধুসকল, আমি মাছক দিবলৈ দানা বিচাৰি আহিছিলোঁ। এয়া হৈ গ'ল উইবা, এইটো মাছৰ কাৰণে পুষ্টিক আহাৰ। কোনে আহিছোঁ। তো এইটো আমাৰ লোকেল মাছৰ দানা। এয়া চাওক, আপোনালোকে নিশ্চয় কমেণ্ট কৰিবচোন উইৰ কোনে এনেকুৱা দানা দি পাইছে। আজি মাছ মেলা বেছি দিন হোৱা নাই, 2 দিন হৈছে। তো মাছকেইটা অলপ খাব পৰা হৈছে, দানাটো খাব পৰা হৈছে, মানুহে খাব পৰা নহয়। সেইকাৰণে ইয়াত দেখিছেনে কিমান উইবা আছে। এইটোক লাহেকৈ নভঙাকৈ এই থোপাবোৰ সিহঁতৰ বাঁহবোৰ লৈ যাওঁ। ইয়াত উই সোমাই আছে, চাওক ইয়াত উই আছে। লাহেকৈ উলিয়াই দিয়া, ভাঙি নিদিবা আকৌ, লাহে এইটো ওলাব। এইটো ইমান ডাঙৰ চপৰা ওলাইছে। বেছি নিনো, আকৌ কাইলৈ কাৰণে লাগিব, সেইটো কাৰণে অলপ কৰি নিব লাগিব। এইটো ইমান ডাঙৰ চপৰা ওলাইছে। আৰু অলপ ভিতৰলৈ চাওঁ, এইফালে ডাঙৰ চপৰা আছে, এইটো চাওক। আৰু একে চাইডে নিলে নহ'ব, আকৌ পুতি থৈ দিম ইয়াক। আমাক আকৌ কাইলৈও প্ৰয়োজন হ'ব, পৰহিলৈও প্ৰয়োজন হ'ব। সেইকাৰণে যিকেইটা ওলাই আহিছে সেইকেইটা লাহেকৈ নিওঁ, বেছিকৈ যাতে নাভাঙো। এইটো এডোখৰটো উলিয়াই দিওঁ ভাবিছোঁ, এইটো নোলাইছে। এই আকৌ লগত লৈ যাওঁ। এইটো ডাঙৰে আছে চাগে, এইটোক লৈ যাওঁ বুলি ভাবিছোঁ। ওলা এই চক বন্ধুসকল, এইটো চবচে ডাঙৰ ওলাইছে। কিমান হ'ল? হৈ গ'ল, ইমানটো হৈ গ'ল। এতিয়া লৈ যাওঁ। মই আকৌ ইয়াক পুতি থ'ব লাগিব কাইলৈ কাৰণে। ইয়াত পুতি থ'বৰ কাৰণে কিবা অলপ ট্ৰিক লগাব লাগিব, যাতে চাওঁ দাখন দিয়া। তো বন্ধুসকল, এনেকুৱাকৈ পুতি থৈছোঁ। কাইলৈকে আকৌ সিহঁতি উঠাই দিব, আকৌ আনি খানি লৈ যাম।